নিজৰ স্বাস্থ্য নিজে যদি কেয়াৰ নলওঁ কোনে ল'ব সেই বুলি ভাবি আজি চুলিখিনি ফাইনেলি ধুলো আৰু জানেনে কাপোৰ বিচৰাত যে মোৰ ইমান টাইম লাগে চ বিচাৰিলো এযোৰ তাৰপিছত এতিয়া অকণমান মেকআপৰ নামত আৰু ক্ৰীম অকণমান লগাইছো ঘৰত থাকিলেতো জধলি লিখাই থাকো ক'ৰবাত গ'লেতো অকণমান ষ্টাইল কৰি যাব লাগিব ন যিহেতু মোৰ একেবাৰে চেলাৰী কম আছে চ অকণমান আঁকি ললো যিহেতু আঁকিলেহে অকণ ভাল লাগিব নহ'লে আৰু কেনেকুৱা লাগিব আৰু দেখিবৰ কাৰণে আইব্ৰ আঁকা শেষ কৰি এতিয়া মই লগাম ৰঙাকে লিপষ্টিক চ' লিপষ্টিক যিহেতু মই মেট লিপষ্টিকে লগাওঁ সেইটো লগাই ললো লগাই হোৱাৰ পিছত ভাবিলো চকুৰটো অকণমান সুন্দৰ কৰা যাওক চ' মই এতিয়া লগাই লৈছো ধুনীয়াকে আইলাইনাৰ মোৰ এতিয়া মেকআপ ডান আৰু ভাবিলো কি থাকিলে মোৰ পইচা নথকা বেগটো লৈ লৈছো অকমান শ্ব' কৰিবৰ কাৰণে আৰু এফালে চেণ্ডেলযোৰ একদম পটককে পিন্ধি পেলাই এই ৰ'দত দেখিছেনে চুলিখিনি উৰাই আৰু আহি পালোহি ভণ্টিৰ ৰুমত আৰু এফালে ভণ্টিৰ ৰুমত বস্তু কেইটামান ল'বলগীয়া আছিলে বস্তু ললো তাৰপিছত এফালে মোৰো আকৌ বস্তু কেইটামান ল'বলগীয়া আছিলে দোকান এখনত তাতে সোমালো বস্তুনো কি ললো বেলেগ এটা মিনি ব্লগত দেখাম চ' এতিয়া মই ঘৰলৈ গৈ আছো তেনেহ'লে লগ পাম আকৌ নেক্সট এটা মিনি ব্লগত আজিলৈ ইমানেই আছিল বাই